friends, welcome back to my YouTube channel BTD Vlog. আজি দুদিন ধৰি একদম নেৰানে পৰা বৰষুণ দি মাথাটো গৰম কৰিছে ক'তো ওলাব পৰা নাই বা পাৰে বল চাব নেকি চাওকচোন বাৰু কিমান বৰষুণ দি আছে এনেকা যদি বৰষুণ দি থাকে চেছ আৰু আমি চেছ বানপানীত পৰিব লাগিব আৰু হাই ফ্ৰেণ্ডছ অলপমান মানে বৰষুণটো কমিছে চ' ছটা লৈ কিনে অলপমান ওলাই আহিছোঁ ক'ত কি হৈছে অলপ চাওঁ নে কি কয় বলক হাই ফ্ৰেণ্ডছ অলপ আহি দেখা পালোঁ তাত বেলেগ আচৰিত ঘটনা আপোনালোক চাওকচোন কি হৈছে ইয়াত চাওক না এখন পথৰ নে সাগৰ মই ধৰিব পৰা নাই কি আচৰিত পুৱাই চাওক চেজা বানপানী হোৱাটো খাটাং এইবাৰ যিহে পানী চাওক না মোৰ পিছত চেজ আৰু বানপানীত এবাৰ ডুব যাব লাগব ব্লগ বনাবলৈ আহি ইয়াত ঘৰতে বহি আছোঁ একদম ইমান বৰষুণ দি আছে না ওলাব পৰা নাই বেয়া দিছে আমি এতিয়া এই দুজনে মিলি কিনে বৰষুণৰ মাজে পুৰা গৈ আছোঁ এই আপোনালোকে দেখিছেনে আপোনালোক জুম কৰি দেখাই আছোঁ এইয়া নীলা জালেদি যি ঘেৰ বনাই থৈছে ইয়াত আমাক কঠীয়া সিঁচাইছিলোঁ কঠীয়াত চেচ বানপানীত ই বৰবাদ আকৌ চিটাব লাগিব কঠীয়া যি দেখা পাইছোঁ চিটাই থৈ আহিছিলোঁহে বানপানী হ'লে এয়া ৰুব আৰু মই অলপমান আগত যাই পেলাই চাওঁচোন পৰিস্থিতিবিলাক কেনেকুৱা কি হৈ আছে ব'লক আপোনালোকক দেখাই আছোঁ এয়া আৰু মই ধোৱাপাৰালৈ আহি আছোঁ মানে কি লাঙি কিনিবলৈ এই মাছ ধৰে যি মাছ এই লাঙি পাতিব লাগিব লাঙি কিনিবলৈ আহি আছোঁ চাওক না আমি মানে এই ৰাস্তাটোদি যাবলৈ আহিছিলোঁ কিন্তু এইটো ৰাস্তা নে এইটো বিল বুজি পোৱা নাই ৰাস্তাৰ ওপৰেদি পানী গ'ল পুৱাই চেণ্ডেল এইবিলাক পানীৰ মাজতে যাব লাগিব আৰু যাবতো লাগবই বতৰ এনেকৈ ঘূৰি কি মজা লাগে বৰষুণত চিকি ইয়াতকৈ আৰু মজা নাই আৰু ডাং কি মাছ ধৰি চাই যাওঁ মজা এটা আহিছে আইতা দুটা চাৰিটা দে আৰু বৰষুণটো এৰিলে আহিব বাবা নাই মানুহ তাত পানী হৈ গৈছে চাওক না কি বেয়া লাগে চাওকচোন বৰষুণৰ বতৰত পুৰা বিস্কুট খাই পেলাই গৈ আছোঁ অলপ আগৰ পিনে এয়া বানপানী আহিল আৰু মাছৰ উজান আহিল এই চাওক না কিমান মানুহে মাছ ধৰিবলৈ ৰখি আছে এইয়া ৰব ওচৰত জেগাই দেখাই আছোঁ দে মাৰ মাছ আহিছে নাই মাছ আল মাৰ আহিবহে মাৰ মজা জাল খান বজিল পাইছা নাই মাছ পাইছা নাই মজা মাছ ধুনীয়া নে মজা অঞ্চল মাছ পাইছা নাই হা কেতিয়াবা আহিছে মাছ মাৰিবা বাহা কেইকেজি মাছ নিলি পিছে দে পুৱা 10টা বজাৰ পৰা এতিয়া 2টা বাজিলে আমি এনেকৈ বৰষুণত চিকি বহুত ফুৰিলোঁ এতিয়া অলপ ঠাণ্ডা লাগিছে আৰু বহুত চিকিলোঁ এতিয়া ঘৰলৈ যাওঁ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি পিছত থকা বেল আইকনটো প্ৰেছ কৰি দিব বাই